নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাছৰুম অৰ্থাৎ কাঠফুলাৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। প্ৰকৃতিয়ে আমাক বহুতো ঔষধীয় খাদ্য সামগ্ৰীৰ যোগান ধৰিছে। সেইসমূহৰ ভিতৰত কাঠফুলা অৰ্থাৎ মাছৰুম অন্যতম। মাছৰুম কেৱল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়, ই হৈছে বহু লোকৰ স্বাৱলম্বিতাৰ অন্যতম উৎস। মাছৰুম অৰ্থাৎ কাঠফুলাৰ বহুতো প্ৰজাতি আছে, কিন্তু সকলোবিলাক প্ৰজাতি খোৱাৰ বাবে উপযোগী নহয়। কিছুমান মাছৰুম অৰ্থাৎ কাঠফুলা অতি বিষাক্ত হোৱাৰ বাবে আমাৰ স্বাস্থ্যৰ ভয়াৱহ ক্ষতি সাধন কৰিব পাৰে। প্ৰজাতিভেদে কাঠফুলাৰ পৰা আহৰণ কৰা পুষ্টিৰ তত্ত্ব ভিন্ন হ'ব পাৰে। ইয়াক কুকুৰ মুত্ৰা, ফুংগি, ফাংগাছ, মাছৰুম আদি বিভিন্ন নামেৰে জনা যায়। বিভিন্ন প্ৰজাতিৰ মাছৰুমৰ ভিতৰত বাটন মাছৰুম, চিটেক মাছৰুম, অয়েষ্টাৰ মাছৰুম আদিৰ কথা ক'ব পাৰি। কিছুমান কাঠফুলা আকৌ বাৰিষাৰ বৰষুণৰ সময়ত গজি উঠে। কাঠফুলাত পৰ্যাপ্ত পৰিমাণে প্ৰটিন, ফাইবাৰ, কেলচিয়াম, ভিটামিন বি, ভিটামিন ডি, পটেছিয়াম, সেলেনিয়াম, এণ্টিঅক্সিডেণ্ট আদি পোৱা যায়। তাৰ বিপৰীতে কাৰ্বহাইড্ৰেটছ খুব কম মাত্ৰাত থাকে। কাঠফুলাৰ ব্যৱহাৰ পিজ্জা, পনীৰ, চব্জি, চুপ, ব্ৰেড, চেণ্ডউইচ, অমলেট আদি খাদ্য তৈয়াৰত কৰা হয়। কাঠফুলা পাউডাৰ হিচাপেও ব্যৱহাৰ কৰা হয়। কাঠফুলাত জিৰ' কলেষ্ট্ৰল আৰু ফেট থকাৰ বিপৰীতে ফাইবাৰ পৰ্যাপ্ত পৰিমাণে পোৱা যায়। ফাইবাৰে খাদ্য অতি সহজতে পাচনত সহায় কৰে আৰু গেষ্ট্ৰিক আলচাৰ আদিৰ সমস্যা দূৰ কৰে। ই ঠাণ্ডাজাতীয় হোৱা বাবে পেটৰ জ্বলন, ব্লিডিং আদিৰ সমস্যা দূৰ কৰে। ফাইবাৰ, পলিছেকেৰাইড, পলিফিনলছ আৰু ফ্লেভোনাইডছে ওজন বৃদ্ধিৰ ফলত হ'ব পৰা হাৰ্ট ডিজিজ দূৰ কৰে। কাঠফুলাত কেলচিয়াম, ভিটামিন ডি, সেলেনিয়াম আদি পোষক দ্ৰব্য পোৱা যায়, যিয়ে হাড় আৰু মাংসপেশীৰ গঠনত সহায় কৰি ইয়াক মজবুত কৰি ৰাখে। আৰু সেলেনিয়ামে কাহ, পানীলগা আদি দূৰ কৰি ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। কাঠফুলাক মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগ নিবাৰণৰ ঘৰুৱা ঔষধ মনা হয়, কাৰণ ই এণ্টি ডায়েবেটিক গুণেৰে সমৃদ্ধ। লগতে ফাইবাৰ, পটেছিয়াম, ভিটামিন চিয়ে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে। এইবোৰৰ উপৰি বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ, এনিমিয়া, পিম্পল, ৰিংকলছ, হেয়াৰ ফল আদিৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কাঠফুলা উপকাৰী। কিন্তু কাঠফুলা খোৱাৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰখাটো নিতান্তই প্ৰয়োজনীয়। অধিক কাঠফুলা সেৱনৰ ফলত পেটৰ ইনফেকশ্যন, গেষ্ট্ৰইণ্টেষ্টাইনেল, কিডনীৰ বিকলতা আদি সমস্যাই দেখা দিব পাৰে। তাৰোপৰি কিছুমান কাঠফুলা অতি বিষাক্ত হোৱাৰ ফলত মৃত্যু পৰ্যন্ত ঘটাব পাৰে। সেইবাবে কোনো কাঠফুলা খোৱাৰ আগতে সেই কাঠফুলাবিধ খোৱাৰ বাবে উপযোগী হয় নে নহয় নিশ্চিত হোৱাৰ পিছতহে খোৱা উচিত। হাই কোৱালিটি কাঠফুলা খোৱাৰ লগতে ইয়াক ৰন্ধাৰ আগত এবাৰ ভালদৰে পৰিষ্কাৰকৈ ধুই লোৱা উচিত। বন্ধু বান্ধৱীসকল, আশা কৰোঁ কাঠফুলাৰ সম্পৰ্কত মই দিয়া এই তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সেইসকল ব্যক্তিৰ সৈতে যাৰ বাবে এই তথ্যখিনি অতি প্ৰয়োজনীয়। আৰু এনেধৰণৰ হেল্থৰ সৈতে জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।